গুড মৰ্নিং, মই বিপুল। মোৰ দ্বিতীয়টো মিনি ব্লগত আপোনালোকলৈ স্বাগতম। আশা কৰোঁ আপোনালোকে ভালেই থাকে। কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অখুৰা গাঁৱৰ পৰা মই বিলং কৰোঁ। তো বন্ধুসকল, আজি গৈ আছোঁ এডাল গছ চাবলৈ, যিডাল গছৰ বয়স হৈছে 200 বছৰৰ ওপৰত। বলক আমি এই গছডাল চাই আহোঁ, কেনেকুৱা কি হৈ আছে, মানে এই গছডালত হয় কেনেকুৱা দেখাত, কি গছ হয় এইটো আমি চাই আহোঁ। বলক আহক। এয়া চাওক, মই গৈ আছোঁ এতিয়া। আজি কিন্তু বহুত ভাল লাগিছে দেই। ৰাতিপুৱাই আহিছোঁ, এই সোণালী মানে ধাননিবিলাকৰ সৌন্দৰ্যই বেলেগ। কিবা এটা ভাল লাগিছে আৰু পথাৰখনত আহি বহুত দিনৰ মূৰত আজি। এই গছডাল মই সৰুৰ পৰা দেখিছোঁ, এতিয়ালৈকে মানে কি এনেকেই আছে গছডাল, ডাঙৰো হোৱা নাই, এনেকৈ থকা মানে কি ধৰক। এয়া চাওক খেতি পথাৰ, ইমান ধুনীয়াকৈ ধানবিলাক ওলাইছে। আধা পকিছে মানে, আৰু এইফালে আধা কাঁচা আছে। এয়া চাওক, কেইদিনমান গ'লে আৰু ওলাব আৰু। এইটো এটা মৰা নদী, এইটোত মানে কি মেক্টাৰে ফুল হৈ গৈছে মানে এতিয়া পানী নাই। নদী বুলি চিনে নোহোৱা হৈ গৈছে, কোনোবা ভাবব নেকি এইটো নদী যে। গছডালৰ তলৰ অংশটো দেখিছেনে আপোনালোক? চাওকচোন। আৰু ইয়াৰ মাজৰ অংশটো চাওক। কিয় এনেকুৱা হ'ল গছডাল, মই আপোনালোকক কৈছোঁ। গাঁৱৰ মানুহে ভাবে যে এইডাল গছত ভূত আছে, আৰু আগৰ পৰাই মানে কৈ আহিছে মানে গছডালত ভূত আছে। গছডালৰ মাজৰখিনি যে ফোপোলা হৈছে, সেইখিনি এনেই হোৱা নাই। এইটো মানে গাঁৱৰ ককা এটাই মানে ভূত থকা বুলি কোৱাৰ কাৰণে গছডাল পুৰি দিছিল। পুৰি দিয়াৰ কাৰণে মানে সেইখিনি ফোপোলা হৈ গৈছে, মানে জুই লাগি কেনে। কিন্তু পুৰি দিয়াৰ পিছৰ দিনাখনৰ পৰাই মানে ককাটোক মানে খৰা কৰি থৈছে, দেৱে কৰি থোৱা বুলি কৈছে আৰু। এতিয়া ইমান ভালকৈ নাজানো, মানে তেখেতেও কৈছে দেৱে পুৰি থোৱা বুলি।